ناظري الله شاهدي الله معي শ্রদ্ধার সভাপতি সাহেব হাজির সভাত উপস্থিত মোৰৰ তাজ স্বৰূপ উলামায়ে কেৰাম মোৰ আব্বাৰ বয়সৰ মুৰব্বী চাহেবান সকল এই এলেকাৰ সুশিক্ষিত জ্ঞানী গুণী বুদ্ধিজীৱী সমাজ মৰতি আপন নজোৱান বন্ধুসকল বিভিন্ন স্কুল কলেজ মাদ্ৰাছাৰ ছাত্ৰ বন্ধুসকল পৰ্দাত বহি থকা মোৰ আই মাতৃসকল আল্লাহ পাকৰ হেজাৰ হাজাৰ শুক্ৰিয়া যি মহান আল্লাহ পাকে আমাক দিনৰ ৰাস্তাত কবুল কৰি দিনৰ নিসবতত বহিবলৈ তৌফিক দান কৰিছে আমি এটাই আল্লাহ পাকৰ তাৰিফ প্ৰশংসা কৰিছোঁ আলহামদুলিল্লাহ লগতে নবী আকৰাম ৰসুল মুকাৰৰম শফিয়ে মাহশৰ সৈয়দ কৌনাইন সৈয়দুল মুরসালিন হাদিয়ে সুবুল মৌলায়ে কুল ফখরে রসুল মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত আমি আকৌ দৰুদ পঢ়িছোঁ সাল্লাল্লাহু আলাইহি মুহাম্মদ সাল্লাল্লাহু আলাইহি মুহাম্মদ সাল্লাল্লাহু আলাইহি মুহাম্মদ হাদিস শরীফত আহিছে যি ব্যক্তিসকলে নবীজীৰ ওপৰত দৰুদ পঢ়িব আল্লাহুম্মা সাল্লি আলা আল্লাহুম্মা সাল্লি পঢ়াৰ লগে লগে আলালৈ নজোৱাৰ আগতে আল্লাহ পাক দরুদ মদিনাত পৌঁছাই দিয়ে আৰু যি ব্যক্তিয়ে নবীজীৰ ওপৰত এবাৰ দরুদ পঢ়িব আল্লাহ পাকে তেওঁৰ ওপৰত 10টা ৰহমত নাজিল কৰিব 10টা গুনাহ মাফ কৰিব 10টা দৰজা বুলন্দ কৰিব মোৰ বুজুৰ্গসকল দোস্তসকল সম্মানিত সভাপতি সাহেবৰ আদেশ পালনাৰ্থে মই আপোনালোকৰ সন্মুখত বহিছোঁ এতিয়া ৰাতি প্ৰায় 9:30 দীঘলীয়া সময় আপোনালোকে দিনৰ যথেষ্ট গুৰুত্বপূৰ্ণ আলোচনা শুনিলে আব্দুল সুবহান ভাই ইয়াত কথা ৰাখিছিলে মাগৰিবৰ পিছত এতিয়া মই আপোনালোকক লৈ পেলাই এতিয়া ওয়াজ আৰু নসিহত মই নকৰোঁ অলপ সময় দিনৰ আমি মাছৱাৰা কৰিম আমাৰ মাজত কেনেকৈ দিন আহিব আমি দিন লৈ পেলাই কি আমলৰ জৰিয়তে আমাৰ মাজত দিন আহিব আমি দিন লৈ যাতে কবৰত যাব পাৰোঁ আমাৰ আখিৰাতৰ জিন্দগী যাতে আল্লাহ পাকে কামিয়াব কৰে তাৰে ওপৰত মই দুই চাৰি আখৰ কথা ক'বলৈ চেষ্টা কৰিম আল্লাহ পাকে তৌফিক দান কৰক আল্লাহুম্মা আমিন বুজুৰ্গসকল দোস্তসকল বৰ আনন্দৰ বিষয় আমাৰ প্ৰিয় নবী পৃথিৱীৰ পৰা যোৱাৰ আজিলৈকে 1455 বছৰ পাৰ হৈছে সমীক্ষা মতে যি সময়ত ইছলাম আমি ধৰি ৰখাটো বৰ মুস্কিল হৈ পৰিছে সেই সময়তো আপোনালোকৰ উপস্থিতিয়ে এইটো প্ৰমাণ কৰিছে যে এতিয়ালৈকে আমাৰ দিলত হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ মৰম মহব্বত আছে আপোনালোকক ইয়াত এই মজলিছত আমাৰ কাৰণে অহা নাই আপোনালোকক আনিছে আল্লাহ পাকে ফৰিস্তাৰ জৰিয়তে দাওয়াত দিছে ফৰিস্তাই আপোনাৰ মোৰ কানে কানে দাওয়াত দিছে অমুক দিন অমুক ঠাইত দিনৰ কথা হ'ব আল্লাহ ৰাসূলৰ আলোচনা হ'ব তোমালোকে যাবা তাত গলে জীৱনৰ গুনাহ মাফ হ'ব এই দাওয়াতটো কোনে দিছে ভাই ফৰিস্তাসকলে দিছে আজি এই পবিত্ৰ মেহফিলত আমি যিমান মানুহ উপস্থিত হৈছোঁ আল্লাহ পাকে আমাক যিমান মানুহ ইয়াত আল্লাহৰ হুকুমত আমি আহিছোঁ ইয়াত উলামাসকলে যি আলোচনা কৰিছে আলহামদুলিল্লাহ এনেকুৱা দিনী মজমাৰ সভাপতি এনেকুৱা আলিম মানুহে হ'ব লাগে আজিৰ সভাৰ সভাপতি তেখেত বুজুৰ্গ মানুহ মোৰ মক্কা মদিনাৰ বন্ধু
তাইফ শহরের বন্ধু, মিনা মুজদালিফা আরাফার বন্ধু, আলহামদুলিল্লাহ। এনেকুৱা মজমুৱা, এনেকুৱা মানুহ বহু ঠাইত জমা হয়। কিছুমান বস্তু মানুহে বনাইছে, মানুহৰ মন গঢ়া মানুহে সজাইছে। জলেশ্বৰত মানুহ যায়, তাত উৰুচলৈ মানুহ যায়, যায় না নাই? হাজো যায়, যায় না নাই মানুহ? কিছুমান পীৰৰ ঘৰত বছৰেকীয়া উৰুচ হয়। মোৰ কথাবিলাক বুজি পাইছে? মাজাৰত যোৱা, কবৰ পূজাত যোৱা, উৰুচ মোবাৰকত যোৱা, এই নীতি নিয়মবিলাক মানুহে বনাইছে। কোনো নবীয়ে বনোৱা নাই। সাহাবা, তবেইন, তাবেইন, সিদ্দিকিন, শুহাদা, আকাবিৰ, উলামা, ফুজালা সকলে এইবিলাক তৈয়াৰ কৰা নাই। কিন্তু আপোনালোকে যি মজবুত আহিছে, সভাপতিৰ নিৰ্দেশ মৰ্মে ইয়াত উলামাসকলে কথা ৰাখিব হাদিছ আৰু কোৰাণৰ ৰশ্নীত। কোৰাণৰ ৰশ্নীত, হাদিছৰ ৰশ্নীত আলোচনা কৰা শুনা এইটো আল্লাহ পাকৰ সিস্টেম। জোৰে কওক সুবহানাল্লাহ। এই সিস্টেম কোনে চালু কৰিছে? আল্লাহ পাকে। এইটো মই কোৱা নাই, আল্লাহ আয়াত নাজিল কৰিছে। বিসমিল্লাহির রহমানির রহিম ওয়া ইয়াতুনাকা বিমাথালিন ইল্লা জিনাকা বিল হাক্কি ওয়া আহসানা তাফসীরা। আল্লাহু আকবার। হে নবী মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাৰ ওচৰত যেতিয়া আপোনাৰ উম্মত সকলে যাব, মোৰ বন্দা সকল যাব, আপুনি কোৰাণৰ কথাবিলাক ব্যাখ্যা কৰি কৰি, তাফসীৰ কৰি, বিশ্লেষণ কৰি পেলাই বুজাই দিব। জোৰে কওক সুবহানাল্লাহ। আজিৰ এই মেহফিলত কোৰাণ হাদিছৰ বাহিৰত এটা আলোচনা হোৱা নাই এতিয়ালৈকে, দুৱাৰ আগত নহয় ইনশাআল্লাহ। কোৰাণৰ কথা হ'ব। এই সিস্টেমটো কাৰ? আল্লাহ চালু কৰিছে। বাকি আপুনি উৰুচত যাব, মাজাৰত যাব, এইবিলাক মানুহে বনাইছে, ভণ্ডসকলে বনাইছে। বুজুৰ্গসকল, দোস্তসকল, মই এটা সমীক্ষা দিছো। আজিৰ সভাত আলহামদুলিল্লাহ বহুত জ্ঞানী গুণী বুদ্ধিজীৱী মানুহ আছে, ষ্টেজতো আছে আলহামদুলিল্লাহ। বিশেষকৈ মোৰ অতি আপোন, মোৰ ডাঙৰ ভাইজান নুৰ হক সাহেব কুমৰিকাটাৰ পৰা আহিছে, আৰু বহুত বুদ্ধিজীৱীসকলে ইয়াত আছে, মুৰব্বীসকল আছে। মই কেইটামান এনেকুৱা আলোচনা কৰিবলৈ চেষ্টা কৰিম মোৰ সভাপতি সাহেবৰ নিৰ্দেশ মৰ্মে, যি বস্তুবিলাকে আমাৰ সমাজ খুলি খুলি খাই আছে, আৰু যি আমলৰ কাৰণে, যি বদ আমলৰ কাৰণে মানুহৰ ইবাদত বন্দেগী কিয়ামতলৈ আৰশৰ পিনে নুঠে। তাৰ নম্বৰ 1 হল বিদআত, নম্বৰ 2 শিরক। হুজুরে পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ জামানাত এটা নিয়ম আছিল, নবীজি মাঝে মাঝে সাহাবাসকলক লৈ পেলাই মিটিং কৰিছিল। সেই মিটিঙত এটা বস্তু পাছ হৈছিল, বলে এই বছৰ আমি পৃথিৱীৰ কোন দেশলৈ যাম দিনৰ দাওয়াত দিবলৈ। আল্লাহু আকবার কওক। নবীজিৰ সেই আমল এতিয়ালৈ আৰব মালিকত চালু হৈ আছে, আৰু সেই আমল কৰিছে ৰাবেতা ইছলামিয়া নামৰ সংগঠনে। 2016 চনত এটা গ্ৰুপ আমাৰ ভাৰতবৰ্ষত আহিছিল। ইণ্ডোনেছিয়া, মালয়েছিয়া, কানাডা, ছিংগাপুৰ, আমাৰ লগত ভাৰত, পাকিস্তান, আফগানিস্তান আদি প্ৰায় 9টা দেশ তেখেতসকলে ভ্ৰমণ কৰিছে। মোটামুটি পৃথিৱীৰ 228খন ৰাষ্ট্ৰ তেখেতসকলে 5 বছৰ 6 বছৰত ভ্ৰমণ কৰে। উদ্দেশ্য হল কোন দেশত কি আমল চলিছে। বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ যি সমীক্ষা তৈয়াৰ কৰিছে, গোটেই পৃথিৱীৰ ভিতৰত ভাৰতৰ মুছলমানৰ মাজত 80% মুছলমানৰ আকীদা শিরক আকীদা। আল্লাহ পাকে আয়াত নাযিল করেছে, বিসমিল্লাহির রহমানির রহিম, ইন্নাশ শিরকা লাযুলমুন আযীম। আটাইতকৈ ডাঙৰ গুনাহ হল শিরকি গুনাহ। আর বর্তমান গোটেই পৃথিবীত আটাইতকৈ নিখুঁত মুছলমান
আকিদার ফালেদি নিখুঁত, তার কবর পূজা নাই, মাজার পূজা নাই, পীর পূজা নাই, পুরুষ পূজা নাই। তার এই দেশ হল লন্ডন। জোরে কক সুবহানাল্লাহ। লন্ডনের মুসলমান পারফেক্ট মুসলমান, কোন ফিরকাবাজি, দাগাবাজি, দুগাবাজ তাত নাই। বুজুর্গ দোস্ত সকল, আল্লাহ পাক পরওয়ারদিগারে আলম আপনার মোর কারণে এটা ডাঙর নিয়ামত দিছে। আপনি যিমান ডাঙর গুনাহ করক, হুজুরে পাক সাল্লাল্লাহু আলাইহি সাল্লামে ঘোষণা কৰিছে, যেতিয়া নামাজত থিয় হব, নামাজত থিয় হৈ পেলাই সূরা কেৰাত মাতি আপুনি যেতিয়া সিজদা লৈ যাব, আপোনাৰ আৰু আল্লাহৰ মাজত কোনো বিবাদ নাথাকিব, সব মীমাংসা হৈ যাব। সুবহানাল্লাহ। কিন্তু সেই সিজদা আমি কি করো? এটা বস্তু আপনার এই সিজদা পেশানি, এটো অকল আল্লাহর সম্মুখতে ঝুঁকিব, বাকি পৃথিবীর কারো সম্মুখত ও झुकने वाला नहीं, वो सिर्फ अल्लाह ही के लिए है। जोरे कहो सुबहानअल्लाह ही बिहम्दिही। अबू दाऊद शरीफर वर्णना, जो अल्लाह के पास झुकेगा उसको किसी के पास झुकना नहीं पड़ेगा, और जो अल्लाह के पास नहीं झुकेगा उसको अल्लाह पाक बद्दीन के सामने झुकाएगा। বর্তমান গোটেই ভারতবর্ষৰ মুসলিম সকল আমি পৃথিবীত কাকো দায়ী নকৰিব, কাকো নুদুখিব, কোনো সরকারক দুখ দি লাভ নাই। যহারাল ফাসাদু ফিল বাররি ওয়াল বাহরি বিমা কাসাবাত আইদিন নাস লিয়ুযীকাহুম বা'যাল্লাযী আমিলু লাআল্লাহুম ইয়ারজিউন। আল্লাহু আকবার, আল্লাহু আকবার। আল্লাহ পাক ঘোষণা কৰিছে, নবী আপোনাৰ উম্মত সকলক আপুনি জনাই দিব পাৰে, যিমান ফিতনা আহিব আপোনাৰ উম্মত সকলৰ দুয়োখন হাতৰ উপাৰ্জন এইবিলাক কাৰো দোষ নহয়। আমাৰ সভাপতি হুজুৰে কেইটামান প্ৰশ্ন উল্লেখ কৰিছে, উত্তৰবিলাক আলোচনাৰ মাজত আপোনালোকে পাই থাকিব ইনশাআল্লাহ। আজি ইমান নিপীড়িত নিৰ্যাতিত আমি কিয় হৈছো? মোৰ দোস্তসকল, বুজুৰ্গসকল, এটাই কাৰণ, আমি আল্লাহৰ সন্মুখত ঝুকা নাই, সিজদা কৰা নাই। হয় নে নহয়? গতিকে কি কৰিব? আবু দাউদ শরীফত আহিছে, আমি যদি আল্লাহর সম্মুখত নুঝুকো, মসজিদত নাযাওঁ, সিজদা আল্লাহক নকৰো, আল্লাহ পাকে আমাক জালিম বাদশাৰ আগত সৰু বনাব। আমাৰ গৰ্দনাত জালিম বাদশা বহি যাব। বাকী আছে নেকি? মোৰ দোস্তসকল, বুজুৰ্গসকল, এইবিলাক আমাৰ নিজা হাতৰ ইনকাম। ইন্নাল্লাহা লা ইউগায়্যিরু মা বিকওমিন হাত্তা ইউগায়্যিরু মা বিআনফুসিহিম। আল্লাহ পাকে কৈছে, মই কোনো জাতিৰ পৰিৱৰ্তন নকৰো যেতিয়ালৈকে সিহঁতে নিজে নিজৰ পৰিৱৰ্তন নকৰে। মেহফিল বিলাক আমি পাতিম, ইয়াৰ জৰিয়তে আমাৰ সমাজত দিন আহিব লাগিব। আমি জলসা শুনিম, ইয়াৰ বিনিময়ে আমাৰ কি আহিব লাগিব? দিলৰ ভিতৰত আমাৰ আকিদা ভাল শুদ্ধ হ'ব লাগিব, আমাৰ ঘৰখনত নিজৰ মাজত দিন আহিব লাগিব। এই জায়গাখিনিৰ নাম হল মেলিকিপাৰা, হয় না নাই? এটা কথা কওক, এতিয়া যদি আমাৰ প্ৰিয় নবী মুহাম্মদুৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম মদিনাত জিন্দা থাকিলে হেতেন, মেলিকিপাৰা জিলা, নলবাৰী ষ্টেট, অসম ৰাষ্ট্ৰ, ইণ্ডিয়া, এই মেলিকিপাৰাৰ জলসা কমিটিৰ ফালৰ পৰা মদিনাত গৈ পেলাই যদি নবীজিক দাওয়াত দিলে হেতেন, নবীজি ইয়াত আহিলে হেতেন, হয় না নাই? নিশ্চয় নবীজি দাওয়াত গ্রহণ করিলে হেতেন। নবীজি যদি আজি ইয়াত আহি পেলাই দিনৰ কথা কলে হেতেন, নবীজিৰ কথা আমি যি নিয়তত শুনিলো হেতেন, আজিৰ উলামাই দিন সকলৰ কথা আপোনালোকে তেনেকুৱাই শুনিব লাগিব। যদি সেই নিয়তত নুশুনে, কিয়ামতলৈকে জলসা শুনিলে আপোনাৰ একো ফায়দা নহব। মোর বন্ধুসকল, বিশ্বনবী মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে ঘোষণা কৰিছে, যেতিয়া মই দুনিয়াত নেথাকিম, মোর উত্তরাধিকারী উলামা সকল থাকিব। মোর জন বন্ধুসকল, আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ঘোষণা করিলে,
মোৰ উত্তৰাধিকাৰী উলামায়ে দিনৰ কথা যদি মোৰ উম্মত সকলে মোৰ কথাৰ লিখা শুনি আল্লাহ ৰাব্বুল আলামিন মোৰ কথা শুনিলে যি সওয়াব দিলেহেঁতেন এতিয়াও উলামায়ে দিনৰ কথা সেই নিয়তত শুনিলে সম পৰিমাণে সওয়াব আল্লাহ দান কৰিব। বুজুৰ্গসকল, দোস্তসকল, এটা বস্তুৰ অভাৱত আমাৰ মাজত বহুত প্ৰশ্ন আহে, সেইটো হ'ল আমল। কি বস্তু? আপোনাৰ মাজত দিন নাহালৈকে আপুনি বিভিন্ন প্ৰশ্ন আপোনাৰ মূৰত আহিব। যেতিয়া আপোনাৰ ভিতৰত পূৰ্ণ দিন আহিব তেতিয়াহে আপোনাৰ সুকুন হ'ব দিল, আপোনাৰ মন সুকুন হ'ব, দিল সুকুন হ'ব, ইবাদত বন্দেগীত আপোনাৰ মজা আহিব। যদি দিন নাহে বিভিন্ন প্ৰশ্ন আহি থাকিব। কিছুমান সমস্যা আমি সমাধান কৰাৰ কাৰণে এটাই বস্তু, সেইটো হ'ল দিনে ইছলাম। সুবহানাল্লাহ। আপোনাৰ মাজত ইছলাম নাই, আপুনি কোনো সমস্যাৰ সমাধান দিব নোৱাৰে। এই কাৰণে এখন কিতাব লিখিছে আল্লামা জুলফিকাৰ ৰহমাতুল্লাহ আলাইহি, পাকিস্তানৰ পৰা। কিতাবৰ নাম লিখিছে আমল সে জিন্দগী বনতি হে, ফিকিৰ সে দিন বাঢ়তি হে। আপোনাৰ মোৰ মাজত আমল নাহালৈকে আপুনি মই বেকাৰ হৈ থাকে। আপোনাক আল্লাহ পাকে 100 বছৰৰ হায়াত এটা দিলে, কাৰোবাক 90, কাৰোবাক আপোনাক আল্লাহ পাকে 70 বছৰৰ জিন্দগী দিলে। মোৰ দোস্তসকল, বুজুৰ্গসকল, এই 70 বছৰ জিন্দগীত যদি আপোনাৰ আমল নাথাকে কিয়ামতৰ দিনা আপুনি মিসকিন হৈ উঠিব। আৰু যদি আপুনি এই জিন্দগীত দুখীয়া, আপুনি উপাৰ্জন কৰিছে, হাজিৰা কৰি খাইছে, কিন্তু দিন আছে, কিয়ামতৰ দিনা আপুনি বাদশাহ হৈ উঠিব। সুবহানাল্লাহ বিহামদিহি। গতিকে আমাক আমল আহিব লাগে আমাৰ মাজত। দিনৰ কথা আমি আমলৰ নিয়তত শুনিম ইনশাআল্লাহ। আল্লাহ রাব্বুল আলামিন বিশ্বনবী মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক জানাই দিলে, হে নবী মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপনি লক্ষ্য কৰিব, আপনি চাব, ওয়াল্লাযীনা আমানু আশাদ্দু হুব্বাল লিল্লাহ, যি ব্যক্তি সকল হে নবী মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পূৰ্ণ ইমানদাৰ হ'ব, ইমানৱালা ব্যক্তিৰ ওচৰত মই আল্লাহ পাক আটাইতকৈ বেছি মৰমৰ হ'ম। জোৰে কওক সুবহানাল্লাহ। ইমানদাৰ ব্যক্তি সকলে আটাইতকৈ কাক বেছি ভাল পাব? আল্লাহক বেছি ভাল পাব। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ পাকে জানাই দিলে, হে মোরা আখেরি জামানার নবী মুহাম্মদুর রাসূলুল্লাহ, আপনি ইমানদার বন্দা কেনেকৈ বুজি পাব, কি দৰে আপনি চিনিব, কেনেকৈ আপনি গম পাব এই ব্যক্তিজন ইমানদার? আল্লাহ রাব্বুল আলামিন সূরাতুল আনফাল পারা নম্বর 9 রুকু নম্বর 1 আয়াত নম্বর 2 আল্লাহ পাকে জানাই দিলে, হে নবী মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপনি লক্ষ্য কৰি চাব, মোৰ যি বন্দা সকলে কোরআনৰ কথা, মই আল্লাহ পাকৰ কথা শুনাৰ পিছত সিহঁতৰ চকুলো আহিব, চকুৰ পানী পৰিব, তেওঁলোক পূৰ্ণ ইমানদাৰ। জয় কওক সুবহানাল্লাহ। গতিকে মোৰ দোস্তসকল, বুজুৰ্গসকল, আমি আমলৰ নিয়তত কথাবিলাক শুনিম আৰু ইয়াৰ পৰা যাতে আমি আমাৰ এটা উপলব্ধি, অনুধাৱন এটা সৃষ্টি কৰি লৈ পেলাই আমি ঘৰত যাব পাৰো, তাৰ কাৰণে ইনশাআল্লাহ আমি তৈয়াৰ আছো ভাই। নহলে দিনৰ কথা শুনি একো লাভ নাই। আমলৰ নিয়তত শুনিব লাগিব, শুনাৰ পিছত আমল কৰিব লাগিব।